দুপৰীয়া সাজৰ কাৰণে কি বনাব লৈছোঁ এয়া চাওক। গোটেইখিনি ধুনীয়াকৈ গোটাই লৈছোঁ মই। এয়া ঔটেঙা এটা কাটি লৈছোঁ আৰু এয়া সৰিয়হ পিচি থৈছোঁ অলপমান, আৰু এয়া আদা নহৰু জলকীয়া জালুক পেষ্ট বনাই লৈছোঁ। এয়া মিডিয়াম চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, আৰু এয়া যোৱাকালি ফ্ৰাই কৰি থৈ দিয়া মাছ 4 পিচ আছে, তাকে ঔটেঙা সৰিয়হৰ লগত বনাই দিম। আৰু এয়া বইল কৰি থোৱা ভাতকেৰেলা, আলু, কেঁচা জলকীয়া, নহৰু আৰু কেঁচা পিঁয়াজ কাটি থৈছোঁ, তাতে দি দিম মই আলু ভাতকেৰেলা চাটনি বনাম। তেলখিনি গৰম হৈ গ'ল, এতিয়া মই পাঁচফোৰণ অলপ দি দিছোঁ, বেছি দিয়া নাই। এতিয়া আদা নহৰু জলকীয়া দি দিছোঁ আৰু হালধি দি দিছোঁ। মছলাখিনি দি মই 2 মিনিটমান ঢাকি দিম। মছলাখিনি আৰু ঔটেঙাখিনি ভালকৈ সিজাই ল'ম ঢাকন দি। ঔটেঙাখিনি সিজিছেনে নাই ঢাকনখন উঠাই চাওঁ। ঔটেঙাখিনি আৰু মছলাখিনি ধুনীয়াকৈ সিজিলে মই এতিয়া সৰিয়হখিনি দি দিম। এতিয়া মই অলপমান পানী দি দিছোঁ অলপ। এতিয়া আকৌ 2 মিনিটমান ঢাকি দিম। সৰিয়হ আৰু ঔটেঙাখিনি ভালকৈ সিজাই ল'ম। ঔটেঙা সৰিয়হখিনি সিজিলে নে নাই এবাৰ উঠাই চাওঁ। ঔটেঙা সৰিয়হ ভালদৰে সিজিলে এতিয়া মই মাছখিনি দি দিছোঁ। এতিয়া আকৌ পানী অলপ দি ঢাকি থৈ দিম মই 5 মিনিটমান। একেবাৰে সিজালৈকে পানীখিনি দি দিছোঁ। এতিয়া ঢাকনখন লগাই দিছোঁ। মাছখিনি সিজালৈকে আলু পটল বইল কৰি ৰখাখিনি এতিয়া চাটনি বনাই ল'ম। অলপমান নিমখ দি দিছোঁ। এতিয়া মই কেঁচা সৰিয়হৰ তেল অলপ ঢালি দিছোঁ, তেতিয়া মানে চাটনিখিনি সোৱাদটো বেছি ভাল হয়। এতিয়া মই আলু ভাতকেৰেলাখিনি ধুনীয়াকৈ পিটিকি ল'ম। তাৰপিছত কাটি থৈ দিয়া পিঁয়াজ আৰু জলকীয়া নহৰুখিনি এড কৰি চাটনিখন বনাই ল'লোঁ। এতিয়া মই ঢাকনখন উঠাই চাওঁ ঔটেঙা মাছ সিজিছেনে নাই। মাছ আৰু ঔটেঙা সৰিয়হ সিজিলে অলৰেডি, আৰু পানীখিনিও শুকাই গ'ল। চাটনি বনাই থাকোঁতে উঠাব হৈ গ'ল, উঠাই দিওঁ আৰু বেছিকৈ শুকাই যাব। সৰিয়হ ঔটেঙা মাছৰ আঞ্জাখন হৈ গ'ল। কালাৰটো ধুনীয়া দেখিছে চাওক। আৰু এইফালে ভাতকেৰেলা, আলু, কেঁচা পিঁয়াজ, কেঁচা জলকীয়া, আদা দি চাটনি বনাই লৈছোঁ। এতিয়া দুপৰীয়া ভাত খাবহে লাগে। মিষ্টাৰো নাই, মিষ্টাৰে নগাঁৱত গৈছে গাড়ী ছাৰ্ভিচিং কৰিব। বহুত দিন হ'ল ছাৰ্ভিচিং কৰা নাই, আজি লৈ গৈছে। আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি বেলটো অল কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আজিলৈ সকলোকে বাই বাই, টেক কেয়াৰ।